নমস্কাৰ মই মাছুমাজিন্দা ৰমনে পাঠ কৰিবলৈ লৈছো কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰদীপ কুমাৰ পৰাচাৰৰ এটি সুন্দৰ কবিতা কবিতাৰ শিৰোনাম মই ভূপেন হাজৰিকাই কৈছো মোৰ হেঁপাহৰ বুঢ়া লুইতখন য'ত মই সাঁতুৰি নাদুৰি গীতৰ আবেগেৰে গা ধুইছিলো আজি দেখোন তাত বালিচন্দা পৰিল সকলোবোৰ নিমাত নিতাল পাহাৰ ভৈয়াম একাকাৰ কৰা বজ্ৰকণ্ঠ মই আজি শুনা নাই কিয় মানুহে মানুহৰ বাবে আহ আহ ওলাই আহ বুলি মহাবাহু বহ্নিমান কৰা প্ৰতিধ্বনি মই শুনা নাই কিয় বৰলুইতৰ পাৰ জিলিকাবলৈ ডেকা বন্ধুসকলক নতুন ঘাহেৰে তেজ প্ৰাণ দি উদ্বুদ্ধ কৰা অগ্নিযুগৰ ফিৰিঙতি মই দেখা নাই কিয় মোৰ ধৰিত্ৰী আই তোক কিহেৰে পুজিম বুলি দুখ দুখ ডম্বৰু বজোৱা মই শুনা নাই কিয় কিয় কিয়